নমস্কাৰ বন্ধুসকলে, ৰাতিৰ ভাত সাজ খাব লৈছোঁ। আজি ইফালে এটা ঘৰৰে বিলাহী ধুনীয়াকৈ কাটি লৈছোঁ গোল গোলকৈ। তাৰপাছত লৈছোঁ এইফালে নিমখ আৰু জলকীয়া, এক মগ পানী মোৰ থাকেই, আৰু এইফালে খুৰাহঁতৰ ঘৰৰ পৰা দিছিলে কচু পুলি আৰু মাছেদি বনোৱা। খুব ধুনীয়া লাগিছে দেখি, খায়ো চাব খুব ধুনীয়া হ'ব। ৰাতিপুৱাই দিছিলে, মই ফ্ৰিজত থৈ দিছিলোঁ, এতিয়া ডিউটিৰ পৰা আহি খাব লৈছোঁ। আৰু এই বাতিটোত দেখিছে, এয়া হৈ গ'ল ডিম আৰু আলুৰ জোল। নমস্কাৰ বন্ধুসকল, এয়া ৰাতিৰ ভাত সাজ খাব লৈছোঁ। আপোনালোকে খালে নাই জনাবচোন, যদি নাই খোৱা আপোনালোকে খাই লওক। মই তেনে এয়া আৰম্ভ কৰোঁ। আজি মোৰ এয়া ডিম আলুৰ জোল, কচুপুলি মাছ, অকণমান লেবৰা চব্জি, আৰু এয়া ঘৰৰে বিলাহী এটা সৰু সৰুকৈ কাটি লৈছোঁ, নিমখ জলকীয়া পানী, বছ ইমানেই। তো মই আৰম্ভ কৰোঁ। প্ৰথমতে মই কচুপুলিকণেদি আৰম্ভ কৰিম, কাৰণ কচুপুলিকণ দেখি মোৰ খাওঁ খাওঁ লাগিছে। এইকণ মোক খুৰা ঘৰৰ পৰা দিছিলে, ৰাতিপুৱাই দিছিলে, মই ফ্ৰিজত থৈ দিছিলোঁ। তো মই এতিয়া আহি পেলাই ডিউটিৰ পৰা খাব লৈছোঁ। তেনে মই কচুপুলি দি আৰম্ভ কৰোঁ। কৃষ্ণ, মজা। মাছ দি দিছিলে, বঢ়িয়া বনাইছে। বিলাহী
হৈ গ'ল, কিন্তু মই এইখিনি নাখাওঁ। আমাৰ মানুহ 3টা, কিন্তু আমাৰ ঘৰত দালি চব্জি 6-7টাই খাব পৰাকৈ বনায়। তো এইখিনি মই নাখাওঁ। আৰু ভাজিও অলপমান খালোঁ, এইখিনিও নাখাওঁ। কচু পুলিকণ আছে, এইকণ খাই দিম। তো এইখিনি মই এতিয়া সামৰি দিম। এইখিনি নাখাওঁ, মন নাই খাবলৈ, বহুত পেলনি যায়, সদায় যায়। এইখিনিও পেলাম। খাই দিলোঁ ভাতখিনি। আপোনালোকে যদি নাই খোৱা, আপোনালোকে খাই লওক। আৰু বেছি কথা নাপাতোঁ, ভাত খাই থাকিলে মই কথা পাতিবলৈ বেয়াই পাওঁ। তো আপোনালোকে খাওক। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। আৰু নতুনকৈ চাই থকা সকলে ফ'ল' কৰি দিব, আৰু মোৰ ইউটিউবটোতো এবাৰ দেখা দিব। আজিলৈ বাই।